মন্ত্ৰী এম.এল.এ মানে আজিকালি বিজনেছ হৈ গৈছে। কোনোবাই যদি কোম্পানী খুলিছে, কোনোবাই আকৌ হোটেল খুলিছে, কোনোবাই আকৌ ডায়েৰী ফাৰ্ম খুলিছে। নমস্কাৰ, মই মৃদুল আলী বাইহাটা চাৰিআলিৰ পৰা। আজি এটা বেলেগ ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আনিছোঁ। ভিডিঅ'টো শেষলৈ চাব। যদি ভিডিঅ'টো ভাল লাগে, ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বলকচোন, মই এটা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটা ভিডিঅ' মই স্ক্ৰীনত লগাই দিছোঁ, সেইটো আপোনালোকে চাই লওক। মন্ত্ৰী বিধায়কে ল'ব নোৱাৰে বুলিতো কোনো কথা নাই। তেওঁলোকেতো কৰাপশ্যন কৰা নাই, ডায়েৰী ফাৰ্মে কৰিছে, গৰুহে পুহিছে। এইটোত কি ৰাজনীতি হ'ব পাৰে? আচৰিত কথা। কোনোবাই দুটা গৰু পুহিছে, চৰকাৰৰ আঁচনি মতে পইচা লৈছে, চুৰি কৰাটো নাই। এইটো কিবা এটা বিতৰ্ক হ'ব পাৰে নেকি? নিবনুৱা যুৱকেও পাব, কাৰো ভাত কাঢ়ি লোৱা নাই নহয়। আৰু 10জন নিবনুৱা যুৱকে কৰিলে, 1000জন কৰিলে তাকো আমি ছাবচিডি দিম। কাৰোবাৰ যদি 2জন নিবনুৱা যুৱকক মাৰি যদি লৈছে, তেতিয়াহে ক'বলগীয়া কথা আছে। আগতে কংগ্ৰেছৰ দিনত মানুহে দুৰ্নীতি কৰি খাইছিলে। এতিয়া যদি আমাৰ মন্ত্ৰী বিধায়কে ঘৰত গাখীৰ উৎপাদন কৰি খাব খোজে, আপত্তি কি আছে? ইয়াতে চলিবতো লাগিব ঘৰখন। আজি মন্ত্ৰী আছে, কালি নাই, ঘৰখন কেনেকৈ চলিব? গতিকে গড় হত্যা কৰি খোৱাতকৈ গাখীৰ বিক্ৰী কৰি খোৱা বেছি ভাল নে বেয়া? মাননীয় মুখ্যমন্ত্ৰী মহোদয় কি ক'লে আপোনালোকে নিশ্চয় শুনিলে ভিডিঅ'টোত। মাননীয় মুখ্যমন্ত্ৰী কৈছে চৰকাৰী আঁচনি। চৰকাৰী আঁচনি কাক লাগে? শ্ৰদ্ধাৰ ৰাইজ, চৰকাৰী আঁচনি গৰীব দুখীয়া মানুহক লাগে। গৰীব দুখীয়া মানুহৰ কাৰণে চৰকাৰী আঁচনি। মন্ত্ৰী এম.এল.এ কোনে পাতে? সাধাৰণ ৰাইজে পাতে। সাধাৰণ ৰাইজে ভোট দিয়াৰ বিনিময়ত এজন মন্ত্ৰী এম.এল.এ হয়। আৰু সেই মন্ত্ৰী এম.এল.এজনৰ দায়িত্ব বা কৰ্তব্য কি? সাধাৰণ ৰাইজৰ দুখ হ'লে, বিপদ হ'লে একেলগে খাৰা হোৱাটো তেওঁলোকৰ কৰ্তব্য। এতিয়া মেইন কথাটো হ'ল, মুখ্যমন্ত্ৰী মহোদয় চৰকাৰী আঁচনিৰ কথাষাৰ যে উল্লেখ কৰিলে, এই ছাইডত স্ক্ৰীণত যে দিয়া আছে, এইজন ব্যক্তি সন্মানীয় ব্যক্তি, নিশ্চয় আপোনালোকে চিনি পায়। তেওঁৰ পৰিয়াল, ফেমিলি মানে ৱাইফৰ নামত 50 লাখ ৰাজ সাহাৰ্য্যৰ নামটো উল্লেখ হৈছে। এই 50 লাখ ৰাজ সাহাৰ্য্যটো কাক লাগে? মন্ত্ৰী এম.এল.এক লাগে নে গৰীব দুখীয়া পৰিয়ালক লাগে? অসমৰ নিবনুৱা ভৰি আছে, সেই অসমৰ নিবনুৱাক লাগে নে মন্ত্ৰী এম.এল.এৰ ঘনীয়েকক লাগে? প্ৰথম সাধাৰণ ৰাইজক দিব লাগে, তাৰপিছত মন্ত্ৰী এম.এল.এ ল'ব লাগে। সেইকাৰণে ৰাইজে মন্ত্ৰী এম.এল.এ নিৰ্বাচিত কৰে। তেওঁলোকে লোন ল'লে আকৌ ছাবচিডিও থাকে, কিন্তু আমাৰ সাধাৰণ ৰাইজে মাইক্ৰ' ফাইনেন্সৰ পৰা লোন ল'ব লাগিব, এনেকুৱা বন্ধন বেংকৰ পৰা ল'ব লাগিব, এনেকুৱা স্মল ফাইনেন্স বেংকৰ পৰা ল'ব লাগিব, য'ত সুতৰ হাৰ বহুত বেছি। তাতে কোনো ধৰণৰ আকৌ ছাবচিডিও নাপায়। শ্ৰদ্ধাৰ ৰাইজ, যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে বহুত শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মন্ত্ৰী এম.এল.এৰ দায়িত্ব হ'ল সাধাৰণ ৰাইজক চোৱা চিতা কৰাটোহে এটা দায়িত্ব। এইটো দায়িত্ব নহয় যে মই নিজৰ ঘৰখনত আগে কৰোঁ, ফাৰ্ষ্ট টাইম নিজৰ ঘৰখন কৰিম, তাৰ পৰা ৰাইজৰ কৰিম। সেইটো কেতিয়াও নহয়। ৰাইজে ভোট দি আপোনালোকক মন্ত্ৰী এম.এল.এ বনাইছে। প্ৰথম দায়িত্ব হ'ব লাগে ৰাইজক শুশ্ৰূষা কৰাটো। ধন্যবাদ। জয় আই অসম।